মৰ্নিং এভৰিৱান, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। 2 বছৰৰ পাছত বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। খালি দিছ ব্লগ ইজ ছামথিং স্পেচিয়েল, কাৰণ এইটো বনাবই লাগিব। গম পাইছে মোৰ বাৰ বিয়া মাত্ৰ 3 দিন বাকী আছে বাৰ বিয়াৰ কাৰণে, আৰু বহুত বেছি কিবা মিক্স ফিলিং এটা হৈ আছে। মোৰ বহুত বেছি ইম'চনেল ফিল হৈ আছে, প্লাছ এক্সাইটমেণ্টটো। বাৰ বিয়া বহুত বেছি এক্সাইটেডো হৈ আছোঁ। সেইকাৰণে ব্লগ এটাটো মেণ্ডেটৰী হয়, কাৰণ মানে লাইক আপোনালোকে যদি আগৰ ভিডিঅ'ছবোৰ চাইছে গম পাইছে চাগে বাৰ মই আমি দুটা সৰুৰ পৰা একেলগে ডাঙৰ হোৱা, ঘৰ খেলি ইমান বেছি এটাচ হয় আমি দুইজনী। সেইকাৰণে কিবা বহুত বেছি ইম'চনেল ফিল হৈ আছে। আৰু প্লাছ গোটেই মানে পূৰা হেক্টিক শ্বেডিউল চলি আছে এইকেইদিন। গোটেই মাহঁতো বহুত বিজি হৈ আছে, বাও বহুত বিজি হৈ আছে। মায়ে মই জাষ্ট এইখিনি মা আৰু মোৰ বিয়াত পিন্ধিব লগা কাপোৰখিনি অলপ ইস্ত্ৰি কৰিলোঁ। কাইলৈৰ পৰা গোটেই ৰিচুৱেলছবোৰ ষ্টাৰ্ট হ'ব। একচুৱেলি 17ত মেহেন্দি হালদি আছে, আৰু এইটো কাৰণে জল্দি চব পায়ে গ'ল। ইমান বেছি এক্সাইটেড হৈ আছিলোঁ, বাৰ বিয়া হ'ব আৰু ইমান জল্দি আহি পালেহি। সেইকাৰণে ভাবিছোঁ যে মেমৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু এইকেইদিন ইমান বিজি হৈ আছোঁ, একো মানে বাও নিজৰ কেয়াৰ লগত টাইম পোৱা নাই এজ এ ব্ৰাইড। আৰু আজি ভাবিছোঁ বায়ে মই অকণমান টাইম উলিয়াই পেলাই পাৰ্লাৰত যাওঁ, অকণমান চেল্ফ পেম্পাৰিং ৰাফ হৈ গৈছে, আৰু সেইকাৰণে ভাবিছোঁ যাওঁ। তাইৰো কিবা ৱেক্সিং এন অল কৰিবলগীয়া আছে, গোটেই এজ এ ব্ৰাইড আৰু যিখিনি কৰিব লগা আছে তাই আজি কৰাই দিব। তো ব'লো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যাব লাগিছে ক'ত? গণেশগুৰি যায়, কিবা কাম আছে। কিবা কাম আছে, বিয়া পালেহি। দুখ লাগিছেনে? দুখ লাগিছে। ছোৱালী আৰু এনেকুৱাই বহুত দুখ আৰু লগাটো স্বাভাৱিক ন, কাৰণ সৰুৰ পৰা তুলি তালি ডাঙৰ কৰি এতিয়া ছোৱালী মাত্ৰে দিব লাগিবই। দুখ লাগে, লাগিলেওতো আৰু বাৰ বিয়া ফূৰ্তি লাগিছে নে? বাৰ বিয়া ফূৰ্তি লাগিছে নে? ফূৰ্তি লাগিছে নে তোৰ? বজাৰ অলপ কৰিবলৈ আছে। দুখ লাগিছে নে ছোৱালী বিয়া দিবা যে? দুখটো লগাটো স্বাভাৱিকেই, যেনে তুলি তালি ডাঙৰ দীঘল কৰি আৰু বিয়াই দি দিবলগীয়া হৈছে। কেলে দুখ নালাগে? এইকেইদিন বহুত বিজি পাপা একদম ন? তাকে ফাইনেলি বাৰ বিয়া পাই গ'লহি ন? বেছি দিন নাই আৰু 4 দিন আছে বাৰ বিয়ালৈ। আৰু আমি আজি সেইকাৰণে ওলাইছোঁ, ভিডিঅ' এটা আৰম্ভ কৰিছোঁ, কাৰণ বাটো বিয়া হৈ গুচি যাবগৈ, হয়নে? দুখ লাগিব বহুত। আৰু বিয়া সেইকাৰণে মেমৰিজ কাৰণে ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। আৰু আমি এতিয়া গৈ আছোঁ পাৰ্লাৰত। আজি আমাৰ ব্ৰাইডে কি কৰিব? মই ফেচিয়েল একো নকৰাওঁ, বিকজ মোৰ অলপমান আমাৰ স্কিনকেইটা অলপমান চেঞ্চিটিভ হয়, চ' মই ইমান ৰিস্ক নলওঁ। ঘৰতে যিখিনি কৰিব লাগে কৰিছোঁ। বাকী বডি পলিচিং, মেনিকিউৰ, পেডিকিউৰ, এইবোৰ থ্ৰেডিং, কাইলৈ নেইলছ কৰাম ন? আৰু সেইকাৰণে এতিয়া আমি গৈ আছোঁ, চাই থাকক। আৰু আমি এতিয়া পাই গ'লোঁ পাৰ্লাৰত। আৰু বহুত গৰম আজি, পৰহিলে থাকি তাৰ পিছদিনা মেহেন্দি আছে, বহুত ভয় লাগি থাকে যা। আৰু আমি এতিয়া আহি পালোঁ উলুবাৰীত থকা S2 ইউনিচেক্স চেলন। বায়ে ৱেক্সিং কৰাইছে আৰু বহুত কিবা কিবি কৰাব আছে, বডি মাছাজ এণ্ড অল, প্লাছ মোৰো হেয়াৰ স্পা কৰাম এতিয়া। আৰু ইয়াৰে ছাৰ্ভিচ বহুত বেছি ভাল, প্লাছ ষ্টাফো বহুত ভাল হয়। আপোনালোকে যদি বিচাৰে ইয়াতে আহিব পাৰে, উলুবাৰীত থকা S2 ইউনিচেক্স চেলন। মোৰো এয়া হেয়াৰ স্পা কৰাই ল'লোঁ। আৰু হেড মেছেজটো ৱাও বহুত বেছি ভাল হয়। আৰু আজি গোটেই দিনটো অলমষ্ট পাৰ্লাৰতে খতম হৈছে। গোটেই বহুত টাইম লাগিছে, ৰাতিপুৱা আহিলোঁ, ভোকো লাগি গৈছে। আৰু বহুত কিছুমান কাম আছে, জুৱেলাৰী কিনিব আছে, তো জল্দি এতিয়া তাতে যাওঁ। আৰু গাইজ এয়া মোৰ হৈ গ'ল। বাও এয়া হেয়াৰ স্পা কৰাই লৈছে। আৰু আমি এতিয়া ফেঞ্চি আহিলোঁ, বাহঁতৰ কিবা ঘৰৰ কাৰণে যাবলগীয়া আছিলে, আৰু মোৰো বহুত জুৱেলাৰী শ্বপিং কৰিব লগা আছিলে। তাৰপাছত আমি আহি গ'লোঁ ফেঞ্চিত থকা নভেল্টি। ইয়াতে বহুত বেছি ধুনীয়া কালেকশ্যন আছে, আৰু গোটেইবোৰ ইউনিক হয়, প্লাছ এফৰ্ডেবলো হয়। বিয়া বুলি ক'লে আচলতে শেষে নহয় ন। মোৰ মানে জোৰোণৰ কাৰণে কিবা কিনিবলগীয়া আছিলে,
খতম হ'ল বুলি ভাবোঁ আকৌ নতুন কিবা এটা কিনিবলগীয়া হয় মানে মোৰ খতমেই হোৱা নাই সিটোৰ পাছত সিটো বজাৰেই কৰি থাকিব লগা হৈছে নতুনকৈ মনতে পৰি থাকে আৰু চব কালেকশ্যনেই ধুনীয়া হয় মই মেহেন্দিৰ কাৰণেও কিবা বেংগলছ চাই আছিলোঁ আৰু এয়া বাই মই দুজনীয়ে শ্বপিং কৰি আছোঁ বস্তু চিলেক্ট কৰি আছোঁ তোৰ এই বিয়াৰ আগদিনালৈকে শ্বপিং শেষ নহয় নেকি হা ভাল লাগিছে और ये वाला दिखाई मुझे देखा अच्छा से दिखाओ ना देखा वीडियो बना रहे বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াতে মানে অলপ হেৰি চাইছোঁ আৰু ফিংগাৰ ৰিং চাই আছোঁ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু এই শ্বপিং কৰি সেয়ে হোৱা নাই এতিয়ালৈ এইবিলাক জুৱেলাৰী আছে মই এদিন আহি কিনি নিছিলোঁ আৰু এয়া বাৰ নতুন ঘৰত আহিলোঁ অলপ টাইমৰ কাৰণে কিবা বিয়া বুলি এনেই চবেই ফূৰ্তি কৰিলোঁ খতম নে খতম খতম শিট বাদি 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 কাম বাদি 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 চবেই বহি এয়া বাহঁতৰ পুৰণা এনগেজমেণ্টৰ ভিডিঅ' চালোঁ বহুত বেছি ইম'চনেল হৈ গ'লোঁ একচুৱেলি কিবা মানে ইমান জল্দি জল্দি টাইমবোৰ যায় ন সেনেকুৱাই হয় আৰু উপায় নাই বিয়াটো হ'ব লাগিবই এনেকৈ আৰু আজিৰ দিনটোত আমি কটালোঁ গতিকে আপোনালোকৰ কেনেকুৱা লাগিল জনাব আজিৰ কাৰণে ইমানেই নেক্সট ব্লগৰ সৈতে অতি সোনকালে লগ পাম বাই বাই লাভ ইউ অল